हेलो एभ्रिवान नमस्कार कारदम आशा करो आपनालोके सकलोरे भाल पुनरबार स्वागतम जनालो जेकेटी क्रिएशनলৈ আজি आपनालोকৰ ওচৰত এটা ৰেচিপি লৈ আইছো আৰু হেতু হৈছে সেৱৈ বহুত সিম্পল কে বনাইছো आपनालोको এনে ধৰণে বনাব পাৰিব বলকচোন এই ভিডিওৰ দ্বাৰা आपनालोকৰ চাওক মই কেনেকুৱা ধৰণে সেৱৈ বনালো আৰু आपनालोকেও চাই লৈ উপভোগ কৰক বেছিকে লোৱা নাই যেহেতু দুইজনৰ জোখৰে বনাম সেই কাৰণে বেছিকে লোৱা হোৱা নাই এতিয়া সেৱৈখিনি অকমান ভাঙি লৈছো বেছি দীঘলীয়া হৈ থাকিলেও ভাল নালাগে সেই কাৰণে মই জাস্ট অকমান ভাঙি লৈছো আৰু কেইটামান কাজু লৈছো সেইখিনি এতিয়া কুটি লম আপোনালোকেও বেলেগ ড্ৰাই ফ্ৰুটছ দিয়ে যদি দিব পাৰিব তেনেকুৱা একো নাই যে কাজুৱে দিব লাগিব যেহেতু মোৰ লগত নাই সেই কাৰণে মই অকল কাজুৱে দিছো কাজুখিনি মোৰ কুটি লোৱা হৈ গ'ল আৰু কামৰ মাজে মাজে কিবা খাই থাকিও লাগিলে মানে বহুতে ভাল লাগে নহয় জানো মই সেই কাৰণে পুৰা খাই থাকো ও এতিয়া লৈছো দুটা ইলাচি ইলাচি দুটা মই ইয়াতে কুটি লৈছো ইয়াতে আৰু মই এড কৰিম আমুল তাজা আৰু এভৰিডে মিল্ক পাউডাৰ ইয়াতে মিক্স কৰি লম আৰু লগতে পানী অকণমান এড কৰি দিছো ভালদৰে এতিয়া মই মিহলাই লৈছো আৰু মই গুড় লৈছো মই ইয়াত চেনি এড নকৰো যেহেতু মই চেনি বেয়া পাওঁ অলপ মানে টোটালি এভয়েড কৰাৰ নিচিনা হৈছে তো পৰাপক্ষত মিঠা খাবলৈ মন গ'লে মানে চেনি ইউজ নকৰো গুড়ে বেছিকৈ ইউজ কৰা হয় মোৰ তেজপাত এখিলা লৈছো ঘি উলাই ৰেডি কৰি ললো গাখীৰো বহাই দিলে এটা সাইডত আৰু আনটো সাইডত মই কেৰাহী বহাই দিছো গাখীৰখিনিও গৰম হৈ গ'ল উতল আহালৈ মই গৰম নকৰো এইখিনিতে মই এতিয়া গেছ অফ কৰি দিছো এয়া কেৰাহী গৰম হৈ গ'ল এতিয়া এচামুচ ঘি দিছো
ঘিখিনি গৰম হোৱাৰ পিছত মই এতিয়া তেজপাত আৰু কুটি লোৱা কাজুখিনি দি দিছোঁ। ইলাচি দিয়া নাই যিহেতু মই গাখীৰখিনি গৰম কৰোঁতে তাতে ইলাচি দিছোঁ। এতিয়া চেৱৈখিনি দি দিছোঁ। এইখিনি দি এতিয়া মই ভালদৰে মিহলাই লৈছোঁ। অলপ সময় এনেকৈয়ে ভাজি থাকিব লাগিব লৰাই লৈ। আৰু এটা কথা, গেছৰ ফ্লেম একেবাৰে লকে ৰাখিব। এনেধৰণে অলপ সময় ভাজি লোৱাৰ পিছত মই সেই গৰম গাখীৰখিনি এড কৰি দিছোঁ। গাখীৰখিনি দিয়াৰ পিছত কি ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই গেছটো অফ কৰি দিম, কাৰণ যিহেতু গুড় এড কৰা হ'ব আৰু গুড় গাখীৰত গৰমে গৰমে কেতিয়াও ব্যৱহাৰ নকৰিব, নহ'লে গাখীৰখিনি ফাটি যায়। এনেকৈ হেতা এখনেৰে গুড়খিনি ভালদৰে মিহলাই ল'ব। এয়া আমাৰ চেৱৈ ৰেডি হৈ গ'ল। ফ্ৰেণ্ডছ, কেনেকুৱা পালে ভিডিঅ'টি চাই? যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট দিব একেবাৰে নাপাহৰিব। আৰু নতুনকৈ ভিউৱাৰ্ছ যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টি চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু তলতে থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব। আজি ইমানতে মোৰ ভিডিঅ' সামৰিলোঁ। থেংক ইউ।